আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক আছে নে নাই চেক কৰিব। ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক আছে নে নাই সেয়া আপুনি পাহৰি গৈছে, তেন্তে কেনেকৈ আপোনাৰ মোবাইলত বা কম্পিউটাৰত চেক কৰিব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই, আৰু সেয়া আপুনি একেবাৰে নিজৰ ঘৰতে বহি নিজৰ মোবাইলত বা কম্পিউটাৰত বিনামূলীয়াকৈ চেক কৰিব পাৰিব। গতিকে সেই আধাৰ কাৰ্ড আৰু পান কাৰ্ড আপোনাৰ লিংক আছে নে নাই তাকে চেক কৰিবলৈ হ'লে আমি প্ৰথমে এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। মই ফায়াৰফক্স বা ক্ৰোম ব্ৰাউজাৰ যিকোনো এটা ওপেন কৰিম। মই ফায়াৰফক্স যেটো আছে মজিলা ফায়াৰফক্স সেইটো অন কৰিছোঁ, ওপেন কৰিছোঁ। ইয়াত আহি মই আমি টাইপ কৰিব লাগিব ই ফিলিং। চাওক ই ফিলিং, এয়া মই ই ফিলিং টাইপ কৰিলোঁ। অকণমান সময় ল'ব। এয়া চাওক একেবাৰে প্ৰথমত যেটো লিংক আছে ইনকাম টেক্স ই ফিলিং, ইয়াত আপুনি ক্লিক কৰিব লাগিব। হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট, ইয়াতে ক্লিক কৰাৰ লগে লগে আৰু অকণমান সময় লৈ মেইন পেজটো ওপেন হ'ব। এয়া চাওক মেইন পেজটো ওপেন হৈছে। মেইন পেজটো ওপেন হোৱাৰ পিছত যদি আপোনাৰ হাতত যদি মোবাইল ফোন থাকে তেন্তে অনুগ্ৰহ কৰি ৰাইট সাইডৰ যেটো তিনিটা লাইন আছে বা তিনিটা ডট আছে তাত ক্লিক কৰি ডেস্কটপ মোড কৰি ল'ব যদি আপোনাৰ এন্ড্ৰইড ফোন হয়, আৰু যদি কম্পিউটাৰ হয় তেন্তে একেবাৰে সহজ। গতিকে ডেস্কটপ মোডত যোৱাৰ পিছত আপুনি দেখা পাব বাও সাইডত কুইক লিংকস বুলি লিখা আছে। কুইক লিংকস, এয়া চাওক কুইক লিংকস ওপৰত লিখা আছে। এই কুইক লিংকসৰ তলত চাওক লিংক আধাৰ ষ্টেটাছ, লিংক আধাৰ, ইয়াৰ পিছত ইনকাম টেক্স ৰিটাৰ্ণ ষ্টেটাছ। এইবিলাকৰ ভিতৰত আমাক দৰকাৰ মাত্ৰ এই লিংক আধাৰ ষ্টেটাছ, এই 2 নম্বৰ লাইনটো। ইয়াত লিংক আধাৰ ষ্টেটাছ যেটো আছে তাতে আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। চাওক লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক লিংক আধাৰ ষ্টেটাছ ইয়াত দিয়া আছে এণ্টাৰ দ্য ফলোইং ডিটেইলছ, মানে ইয়াত পান আৰু আধাৰ নাম্বাৰ আমি ভৰাব লাগিব। প্ৰথমে ওপৰত আছে পান, তে প্ৰথমে পান নাম্বাৰে ভৰাই দি আছোঁ। চাওক আপুনি আপোনাৰ নিজৰ পান কাৰ্ড নাম্বাৰ ভৰাব লাগিব। তাৰ তলত আছে আধাৰ নাম্বাৰ, এতিয়া আধাৰ নাম্বাৰ ভৰাই আছোঁ। এতিয়া চাওক ৰাইট সাইডত তলত ওলাইছে ভিউ লিংক আধাৰ ষ্টেটাছ। এতিয়া ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আমি দেখা পাই যাম যে এইটো লিংক আছে নে নাই, এই দুটা আধাৰ কাৰ্ড আৰু পান কাৰ্ড। গতিকে ভিউ লিংকছত ক্লিক কৰিলোঁ। এয়া চাওক ইয়ৰ পান VS তাৰপিছত লাষ্টত 8M আছে, ইজ অলৰেডি লিংক টু গিভেন আধাৰ নাম্বাৰ, মানে মই যেটো পান কাৰ্ড নাম্বাৰ এতিয়া এণ্টাৰ কৰিছোঁ এই পান কাৰ্ড নাম্বাৰটো যেটো আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিছোঁ তাৰ লগত অলৰেডি লিংক হৈ আছে। গতিকে এনেকুৱা ধৰণে আপুনি অতি সহজতে আপোনাৰ নিজৰ ঘৰতে বহি নিজৰ মোবাইলত হওক বা কম্পিউটাৰত হওক আপুনি চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই। যদি মোৰ এই ভিডিঅ'টো ভাল পায় তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু লগতে যদি নতুনকৈ আমাৰ এই পেজটো চাই আছে বা ইউটিউব চেনেলত চাই আছে তেন্তে অনুগ্ৰহ কৰি ফেচবুক পেজটো ফলো কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।